বন্ধুসকল কি খবৰ সকলোৰে ভালনে যদি ভাল কমেন্ট কৰি আপোনালোকে জনাই দিব আজি ঘৰতে আছিলো বতৰটো বেয়া মানে দোকান নগলো ঘৰতে আছিলো সেই কাৰণে ভাবিলো ব্লগ এটাকে বনাও বলো ইউটিউবত দিও আজি বহুত দিনৰ মত আকৌ দিছো এটা ব্লগ নতুন ব্লগ দিম মানে ঘৰতে আছো চাও ঘৰৰ মানে ঘৰৰ ওচৰ পাজৰে বুকে দেখুৱাব চাব অকমান লগতে ঢোলটো আছিলে অলপ বিহু গুনগুনালো কেনেকুৱা হৈছে কি কথা কমেন্ট কৰি জনাই দিব আপোনালোকে আজি যেহেতু মই ঘৰত আছো কাৰণে ভাবিলো কি ঢোলটো আছে এনে গান চান অলপ গুনগুনাই আছিলো মই অলপ মানে কিনো অকলে থাকি কি কৰিম বৰষুণো দি আছে বৰষুণ বতৰ কেনি ওলাইও যাব নোৱাৰি সেইকাৰণে ঢোলটোকে অকমান বজাই আছিলো চাব ভাল হৈছে বেয়া হৈছে কমেন্ট কৰি জনাই দিব লাইক কমেন্ট সাবস্ক্ৰাইব কৰি দিব যদি বেয়া হৈছেও লাইক কৰিব ডিসলাইক কৰিব এটো আপোনালোকৰ কথা মই নকওঁ ইনে দিলো চাব আপোনালোকে এইখন সব আমাৰ আইতাৰ ফুলনি কি ধুনীয়াকৈ সজাই থৈছে এখন ফুলনিখন এখন আইতাই ফুলনি হয় ফুলনি মানে ঘৰত গাভৰু ছোৱালী নাই এনেকুৱাই জেং মানে যিমান পাৰে আইতাও বহুত হ'লগে সেইকাৰণে আইতাই বহুত আপডালত ৰাখিছে ফুলবোৰ এইবোৰ দিছে ফুলা নাই বৰ্তমান এইবোৰ চব আইতাৰ ডালিমৰ এইবোৰ পুলি ৰুই থৈছে তাৰপৰা এইবোৰ জলকীয়া পুলি এইবোৰ আইতা এখন মানে পাচলি বাৰী বুলি ক'ব লাগিব এইবোৰ চব অমিতা তামোল গছ পানো আছে লগতে আইতাই কৰিছে এইবোৰ নিজে বহুত বয়সো হ'ল উপায় নাই যেনে যিমান পাৰিছে কৰিছে আজি যিহেতু বৰষুণ দিছে এইবোৰ চব সেইখন দেখিছে এইবোৰ সেউজীয়া হৈ আছে যে এখন এই পথাৰখনৰ ইফালে এখন জলকীয়া বাৰী হয় মানে জলকীয়া পুলি ৰুই থৈছে তাত আমাৰ ঘৰৰ ওচৰৰ মানুহ এঘৰে ৰুই থৈছে বৰ্তা বৰমা হয় তাৰপৰা আজি এইবোৰ কঠীয়া পাৰিবলৈ লৈছে এইবোৰ কঠীয়া পাৰি আছে আজি পাৰিছে আজি বৰষুণ দি আছে যিহেতু বতৰটো সেইকাৰণে কঠীয়া পাৰিছে পানীও নাছিলে বহুত দিন হ'ল মানে পানীও মানে বিশেষকৈ নাছিলে যিহেতু আজি ঘৰতে আছো অকলে ভাবিলো ঢোলটো আছেই লগতে এনেই গানটো অলপ চলপ গুনগুনাম মানে বৰ বিশেষ নাজানো এনেই অলপ চলপ জানো মানে গাইছো যদি ভাল হয় কমেন্ট কৰিব যদি বেয়া হয় নালাগে বাৰু কৰিব এনেই যিমান পাৰো গাইছো যি জানো যি নাজানো
চদায় গালি ধিন্দো দো আছিলে নৰিয়া কৰি যেতিয়া শুনিলো ধিন্দো দো বিহুৰে বাতৰি ধিন্দো দো বিহুৰে বাতৰি ধিন্দো দো আকিলে লাকুতি ধৰি দেউতা গিছদৈ নামত